আমি কৈছিলোঁ আমি ইয়াতে আলোচনা কৰা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আমাক বড়োলেণ্ড লাগিব যদি বড়োলেণ্ড নিদিয়ে আপোনালোকে কি দিব পাৰে সেই সময়ত অসমবাসী ৰাইজ বা অসমৰ যিমান বুদ্ধিজীৱী বা ইণ্টেলেকচুৱেল আছে চবে কৈছিল অসমটোৰ 50-50 আৰু কৰিব নালাগে কিবা যদি ইয়াৰ বাদে কিবা যদি দিব লাগে বড়োসকলক শান্তিৰ কাৰণে বড়ো জাতিৰ উন্নয়নৰ কাৰণে বড়ো জাতি ইকনমিক উন্নয়ন বা যিকোনো চাইটত এইটো উন্নয়নৰ স্বাৰ্থত কি দিব লাগে বড়োসকলৰ লগত চুক্তি কৰক কিন্তু অসমটো ডিভাইড কৰিব নালাগে বুলি অসমৰ বহুত বুদ্ধিজীৱীসকলে সাজেষ্ট কৰিছে চৰকাৰক এই হিচাপতে আমি বড়ো লিবাৰেশ্যন টাইগাৰ DLT-য়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এই যিটো নোহোৱা কোনো যুক্তিতে নাই 6 শিডিউল বুলি ক'লে হিলছৰ কাৰণে মাত্ৰ পাহাৰীয়া কাৰণে মাত্ৰ পাহাৰ অঞ্চলৰ কাৰণে মাত্ৰ 6 শিডিউল প্লেন্সৰ কাৰণে নহয় সেইটোকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে লগ লাগি পেলাই নহ'ব বড়োসকলক সেপাৰেট ষ্টেট নিদিম আমি কিবা একটা ভাল চুক্তি কৰি দিম এইটো হ'ল 6 শিডিউলৰ আণ্ডাৰত এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ষ্টেটৰ থলত মোৰ অথনমি পাৱাৰ দি পেলাই চুক্তি কৰাটো ভাল হ'ব তো আমিও ভাবিছোঁ যে সেপাৰেট ষ্টেট নহ'লেও সেইটো যদি এনেকুৱা আমাক যদি শক্তি দি পেলাই আমাক যদি সেইটো পাৱাৰ দি পেলাই আমাক যদি চুক্তি কৰে আমি ভাল পাওঁ যি বস্তুটো নহয় কোনো ভাৰততে নাই নিয়মেই নাই ভাৰত সংবিধানটো সংশোধন কৰি পেলাই এমেণ্ডমেণ্ট কৰি পেলাই বড়োসকলৰ কাৰণে বড়ো জাতিৰ আন্দোলনটো নামাবৰ কাৰণে বড়োসকলৰ গোটেই শিক্ষাৰ ফালে বা ইকনমিৰ ফালে বা যিকোনো লেণ্ড প্ৰটেকশ্যন সেইবিলাক প্ৰটেকশ্যনৰ দিবৰ কাৰণে সেপাৰেট ষ্টেট নহ'লেও এই 6 শিডিউলৰ আণ্ডাৰত কাৰ্বি আংলং বা ডিমা হাছাও সেইটো মডেলতকৈ বেছি ভাল এমেণ্ডমেণ্ট কৰি পেলাই সেইটো চুক্তি কৰা যাওক বুলি আমাক লগত আলোচনা কৰিছে সেইটো আমি বড়ো সাহিত্য সভাৰ লগতো আলোচনা কৰিছোঁ মুছলিম লিডাৰ RMC লগতো আলোচনা কৰিছোঁ ASUৰ লগতো আলোচনা কৰিছোঁ আদিবাসী লিডাৰসকলৰ লগতো আলোচনা কৰিছোঁ বহুত নেতা অসমৰ যিমান দল সংগঠন আছে সবৰ লগত আলোচনা কৰি পেলাই আমি এই চুক্তিটো কৰিব পাৰিছোঁ যে আপোনালোকে এইটো দি চুক্তি কৰক আমাক বিৰোধিতা কৰাটো কোন কৰিছে আপচুৱে কৰিছে অসমত কোনো দল সংগঠন বিৰোধিতা কৰা নাই বড়ো কোনো দল সংগঠনে বিৰোধিতা কৰা নাই অকল আপচুহে বিৰোধিতা কৰিছে এই চুক্তিখন য'ত মানে ভাৰতবৰ্ষৰ নাছিলে প্লেনৰ কাৰণে এনেকুৱা 6 শিডিউল প্ৰভিজন নাছিলে এইটোকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এমেণ্ডমেণ্ট কৰি পেলাই সংশোধন কৰি পেলাই মানে ভাৰত সংবিধানটো সংশোধন কৰি পেলাই আমাক BTC 6 শিডিউল প্লেনৰ কাৰণে বনাই দিছে তো এইটোকে মই ক'ব বিচাৰিছোঁ যে আমি যে কৈ আছে 6 জনগোষ্ঠীক ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কোনো এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি ক'ব নালাগে সেইটোতো কৰিব পাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে মোৰ অনুমান এক্সিষ্টিং ট্ৰাইবেলসকলক একো ক্ষতি নকৰাকৈ সংশোধন একটা আনিবতো পাৰে চৰকাৰে ইচ্ছা কৰিলে কিয় নোৱাৰিব সেইকাৰণে আমি কৈছোঁ আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলে একো ক্ষতি হ'ব নালাগে তাতে দিল্লীত পাৰ্লিয়ামেণ্টত কি সংশোধন আনি পেলাই 6 জনগোষ্ঠী কোচ ৰাজবংশী বা আদিবাসীসকলক ST-কৰণ কৰে আমাৰ কোনো আপত্তি নাই বুলি কোৱাটো সেইটোৱে মই ইহঁতে আপচু নেতা পণ্ডিতসকলে কোৱা মতেতো মইহে ST দিয়া মানুহ তাৰমানে आंसो ST होग्रा बायदि आंखौ रायबाय थादों मयहे जेनेबा ST দিয়ে
ছয় জনগোষ্ঠীক বা কোচ ৰাজবংশী বা আদিবাসীসকলক মইহে ST দিয়া মালিক মোক গালি দি আছে পণ্ডিতসকলে আফচুৰ নেতা জ্ঞানী পণ্ডিতসকলে মোকে গালি দি আছে মই ST দিব পৰা মানুহ নহয় মই নিদে এই পাৰ্লিয়ামেণ্টত দিব যদি দিয়ে মই সেইটো এই কাৰণে কৈছোঁ বেখাयनो आं बुंदों 6 শিডিউলা खालि हाजो ओनसोलनिल'मोन बेखौनो एमेन्डमेन्ट खालामनानै प्लेनावबो जेराव बाहायनो हादोंब्ला निश्चय बिसोरखौबो 6 जनगोष्ठी दानि थाखानाय ट्राइबेलफोरखौ जेबो खहा खालामाबालानो निश्चय पार्लियामेन्टआव संबिधानखौ संशोधन खालामनानै होनो हायो होबा बे कनस्टिटिउशना मानसिसो बानायनाय कनस्टिटिउशनथ' মানুহে বনাইছে সংশোধন আনিব পাৰে য'ত কোনো চিষ্টেমে নাছিলে 6 শিডিউলটো অকল পাহাৰ অঞ্চলৰ কাৰণেহে আছিল প্লেনৰ কাৰণে নাছিলে এটোকে সংশোধন কৰি পেলাই আজি প্লেনছৰ কাৰণে বড়োসকলক লগত BTC চুক্তি কৰিছে সংশোধন আনি পেলাই ST কৰিব পাৰে কিয় নোৱাৰে আমার কোনো আপত্তি নাই এটুকে বা আমার পণ্ডিতসকলে কিবা বুঝে মোক আৰু আৰম্ভণি হ'ব আবেলিৰ পৰা গালি দিয়া नङा पण्डितफ्रा जोंनाबा मा जायो दा बेलासिनिफ्राय हेख्लायलायगोन बिसोर आंखौ नङा होमबा आफसुर नेता জ্ঞানী पण्डितসকলে उपाय गैया बेखौ खोन्थानांगौ उपाय নাই মই ক'বই লাগিব এইটো যোনটো চিষ্টেমত নাছিল এইটোকে চিষ্টেমত আনি পেলাই আমাক 6 শিডিউলৰ আণ্ডাৰত BLT লগত চুক্তি কৰিছে কথা এইটো